হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাস্কৰ জ্যোতি দত্ত আপোনাক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আচলতে ব্লগত কিনো ক'ম, মোৰ মাথাটো বেয়া হৈ গৈছে। নিজে দেখিব আৰু কি ক'ম আপোনালোকে নিজে চাওক। এইটো মই পাকঘৰত আছোঁ ঘৰৰ, এনেকুৱা এটা অৱস্থা কৰি দিলে আজি, ক'বলৈ ৰাস্তা নাই। আপোনালোকে নিজে চাওক আৰু এই পৰিস্থিতি চাওক। এনেকুৱাত কি কৰিম বাৰু, মানুহৰ মগজে কামেই নকৰে বুজিছেনে। আজি একচুৱেলি আমি ঘৰলৈ গৈছিলোঁ, দেউতাৰ আদ্য শ্ৰাদ্ধ আছিল বুলি আমি তালৈ গুচি গ'লোঁ। এতিয়া গুচি যোৱাৰ পাছৰ পৰ্যায়টো আপোনাক যদি মই কওঁ, যিহেতু আমি তালৈ গুচি গ'লোঁ, গোটেই দিনটো তাত থাকিলোঁ। এনেহ'লে বান্দৰ উৎপাত গোটেইখন ঘূৰি ফুৰে, আমি ঘৰত নাছিলোঁ। এতিয়া ঘৰত যেতিয়া আমি উলটি আহি যেতিয়া চাইছোঁহি, বান্দৰে যিটো দশা কৰিলে আমাৰ ঘৰখন, আপোনালোকে হয়তো আগত দেখা নাই। আৰু কাৰোবাৰ ঘৰত যদি পৰিস্থিতি তেওঁলোকে বুজি পাব। চাওক আপোনালোকে, মই দেখুৱাই আছোঁ এতিয়া আপোনালোকে, এনেকুৱা কৰি পেলালে ঘৰখন, এখন বাঁহতলি কৰি পেলালে। মই কৈছোঁ নহয়, কি ক'ম আৰু, দেখাবলৈ লাজৰ কথা নিচিনা আপোনাক। এতিয়া আপোনাক দেখুৱাই আছোঁ, সকলোৱে চাব। একচুৱেলি এনেকুৱা খং উঠিছে, আচলতে বান্দৰ মাৰিব নাপায় বুলি কয়। সেইকাৰণে মই আচলতে বহুত ধৈৰ্য ধৰি আছোঁ আৰু কি ক'ম গাইজ। আৰু এইবিলাক সদায় যিকোনো প্ৰব্লেম কিয় নাজানো মোৰ লগতেহে হয়হে। কেতিয়াবা গাড়ী বেয়া হ'ব, কেতিয়াবা বান্দৰে কিবা পেলাব, কিবা কৰিব। মোৰ ঘৰত মুৰ্গী মৰিব, নাজানো, শনি লগা ঘৰৰ নিচিনা। শান্তি নাইকিয়া হৈ গৈছোঁ গাইজ জীৱনটো, বুজিছে। কি কৰিলে কি হ'ব নিচিনাহে লাগিছে আৰু। এতিয়া এই ঘৰটো চাওকচোন আপুনি, পাকঘৰটো। এই পাকঘৰটো এতিয়া আমাৰ বনোৱা হৈছিলে, নতুনকৈ বনাইছিলে। বনোৱাৰ পিছত এতিয়া যেতিয়া বস্তুবিলাক থোৱা হৈছিলে, তেতিয়ালৈকে একো নাই। এইকেইদিন আমি গমো পোৱা নাই বাৰু। কিন্তু যেতিয়া আমি নাছিলোঁ, সেই নথকা সুযোগতে কিনিনো সোমালে সেই বান্দৰবোৰ আহি। এইখন ঘৰ দেখিছে আপোনাৰ, তললৈ পৰা চাওক, সাৰি আছে বাৰু। ইয়াৰ পিছৰ পৰ্যায়ত আপোনাক চাব, কি পৰিস্থিতি ঘৰখনৰ কৰিলে। ক'বলৈ দুখ লাগে আচলতে। আমাৰ এতিয়া পনিতাইহে চব সাৰি আছে, গোটেই চাউল তাউল পেলালে বুজিছেনে, গোটেই বাল্টিং ভাগিলে। গোটেই বিস্কুট নতুন আনি থৈছিলোঁ, সেইখিনি কৰিলে। চয়াবিন আনি থৈছিলোঁ, সেইবোৰ খালে। একো গতি নাই মুঠতে ঘৰখন, কি অৱস্থা কৰি পেলালে। এই ব্লগটো শেষ হোৱা নাই দেই, ব্লগটো আৰম্ভহে কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আপুনি ফুটেজখিনি চাব, আপোনাৰো চাগে দুখ লাগিব দেখিলে। এনেকুৱা এটা পৰিস্থিতি কৰি পেলালে। আপুনি চাওক, এই ভিডিঅ'টোত মই বেছি নকওঁ আৰু, নিজে চালেই গমেই পাব। এয়া চাওক, এয়া দেখিছেনে সেইখিনি, এইখিনি চাওক। এই বান্দৰৰ উৎপাত, এনেকুৱা বান্দৰ উৎপাত বুজিছেনে। এনেকুৱা বান্দৰ চাওক, এইবিলাক চাওক, গোটেই এইবিলাক চাওক। এইটো কুকাৰ চুকাৰ জাৰ ফালিলে নতুন, এইবিলাক সেইফালে এইটো খৰাহিৰ যিটো আছিলে, সেয়া আছিলে। বাল্টিঙৰ সাঁফৰ ভাঙিলে, সেয়া আটা পেকেট আছিলে ভাঙিলে, সেইখন ডিছ আছিলে সেইবোৰ ফালিলে। সেইটো মোৰ পানী খোৱা জাৰ, ইয়াত চেনি টেমা, কি ক'ম। ইয়াত অকল চাউলে নহয়, ভাতো আছিলে। সিফালে চচটোত চৰুটো ভাত আছিলে, সেইয়া দিছেনে, গোটেইখন উদঙাই খাই গোটেইখন। এতিয়া এসোপা কি কৰিম, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে বুজিছেনে। নতুন বিস্কুটৰ পেকেট আছিলে, সেইটো দেখোন এই চাউলৰ যিটো এখনি, সেইটো খুব মুখখন টানি পেলাই বান্ধি থোৱা আছিলে বস্তাটো, গতিকে সেইটো বাৰু খুলিব নোৱাৰিলে। কিন্তু কি গতি কৰি পেলালো গোসাঁই, কি ক'ম আৰু। এনেকুৱা যে হ'ব বুলি মই ভবাই নাই ঘৰখন, বুজিছেনে। আপোনালোকৰ ফালে বান্দৰ উৎপাত কৰে নে সেই গাইজ জনাবচোন দেই। আমাৰ ইয়াত অতিষ্ঠ পাই গৈছোঁ বুজিছেনে। কি কৰিলে কি কৰিম, এইবোৰ বন বিভাগে এসোপা নিনিয়েহি নহয়, এসোপা কি কৰে নকৰে। বান্দৰ মাৰিবও নাপায় বুলি কয়। গতিকে এইখন কি কৰিম এতিয়া আমি, কওক। আপোনালোকে কওক, এনেকুৱা পৰিস্থিতি হ'লে যদি কি কৰিম কওকচোন। মানুহজন ক'লৈ যাবই নোৱাৰিব। ভাবকচোন, এইবোৰ কি দশা কৰি পেলালে আপুনি ভাবকচোন। সেইটো ৰঙালাও আনিছিলোঁ দেখিছেনে, গোটেইডাল ঠেকেচি খাই একদম অৱস্থা বেয়া কৰিলে বুজিছে। এইবোৰ চাউল দেখিছেনে, এইবোৰ অৱস্থা কি কৰিলে চাওক আপোনালোকে। এইবোৰ চাওক এই আমাৰ এইফালে আপোনাৰ প্ৰেছাৰ কুকাৰটো যে আছিলে, সেইখন গোটেই সাফৰ চাফৰ, সেইটো খুলিলে। কেনেকৈ খুলিলে ভগৱান জানে, নাজানো কেনেকৈ খুলিলে। এইবোৰ বাতি চাতি পেলাই, এইবোৰ চায়াবিন আছিলে, এইবোৰ পেলালে। এতিয়া এইফালে ওপৰত দেখিছেনে, এইফালে কোনো সুৰুঙা নাই। কিন্তু এইবোৰ কিনি সোমাইছে, একো পাত্তা পোৱা নাই। এনেই অনুমান কৰিছোঁ, দৰ্জাখন অকণমান সৰু ফাঁক নিচিনা এটা হৈ থাকে। এইটো আমাৰ এওঁলোকেহে জানিব। এইটো এই তলেদি এইফালে এইফালে মাটিখিনি খান্দি থোৱা নিচিনা হৈছে যে, সেইফালে সোমালে। এইফালে দৰ্জাখন এনেকৈ জপাই দিওঁ তললৈ, চাওক আপুনি বাওঁফালে একেবাৰে তলৰ সেই ফাঁকখন দেখিছেনে, সেই ফাঁকটো
এই চাওক ৰাইজ বান্দৰ উৎপাদত মানুহ থাকিব নোৱাৰে এই গোটেই মানে ঘৰ চব চেচ কৰি থৈ গ'লে বুলিছে গোটেই বিস্কুট চিস্কুট খাই থৈ গৈছে কি ক'ম আৰু ক'তো যাব নোৱাৰে বুজিছেনে এৰি থৈ এইফালেদি ফাঁকেদি কেনেবাকৈ সোমালে এই ফাঁকেদি সোমাই গতিয়ে কৰি থৈ গৈছে দিনৰ দিনটো সেই দেউতাৰ শ্ৰাদ্ধ বুলি তাত লাগি থাকোঁতে এই ইয়াত আহি পেলাই দেখিছোঁহি আমাৰ য'ত ভাড়াবোৰ আছে ইয়াতে গতি চাওক কি গতি পৰিস্থিতি বান্দৰে এটা দুটা বস্তু খালে গাত নালাগে খালে খাওক কিন্তু এই যিখিনি চাউল আছিলে চাওকচোন চাউলখিনি কিমান বেয়াকৈ খাই থৈ গৈছে সিহঁতি ক'ত কাৰ্টুন আছে এতিয়া চাওক গাইজ মানে কি গতি হৈছে আপোনালোকে চাওক এইবিলাক মানে দুখ লাগে আচলতে বুজিছেনে ইমান কষ্ট কৰি দিনটো আমি আহি পেলাই এই অৱস্থা এতিয়া আপোনালোকে কওকচোন এইবিলাক চাওক এইটো ৰঙালাও এটা টুকুৰা আমি খাবলৈ নাপালোঁ এইবোৰ চব গোটেই চয়াবিন আছিলে কিবা আছিলে ল'ৰাটোৱে এটা বিস্কুট আছিলে এটা আনি থোৱা এইটো একো মানে এটা বিস্কুটো খোলা নাছিলে এইবোৰ একো বস্তুৱে খোলা নাছিলে চব এইবোৰ আটা আছিলে এইবোৰ গোটেই চাউলখিনি যে বৰ বেয়াকৈ নষ্ট কৰিছে মানে প্ৰায় মোৰ 1000-1200 টকা মানে বজাৰ চেচ একদম দুখ লাগে আচলতে কি ক'ম মানে এতিয়া আপোনালোকে কওকচোন গাইজ এইবিলাকক মানে মাৰিবলৈ মন যায় নাই কওকচোন এতিয়া এইটো এটা বাল্টি আছিলে চব এইটো ৰাতি আন্ধাৰত ভালকৈ দেখাব পৰা নাই আপোনাক মই ইয়াৰ যিটো বাল্টি আছিলে এইটো গোটেই ভাঙি পেলালে সিহঁতে পাণ চান আছিলে এইফালে গোটেই চব চেচ এইবিলাক এইটো এটা এইবিলাক চব কেনেকৈ নষ্ট কৰিছে এইবিলাক দেখিছেনে এইটো কেনেকৈ বেয়া হৈ গ'লো মানে এইটো কি আছিলে মুড়ি আছিলে ন পইণ্টত চব এটা মুড়ি এইকেইটা 3টামান মুড়ি থৈ গৈছিলে কাৰ বাপেকৰ মুড়ি বুলি থৈ গৈছে সেইকেইটা খাই পেলাব লাগিছিল মানে এনেকুৱাকৈ যদি অত্যাচাৰ হয় মানে কি কৰিম আৰু কওকচোন এতিয়া কেনি সোমাইছে একো ধৰিব পৰা নাই আন্দাজ এতিয়া চাওক এইটো আমাৰ পাকঘৰৰ ওপৰটো চাওক আপুনি এইফালে দেখিছেনে এইটো এইফালে কোনো ধৰণৰ সুৰুঙা নাই সোমাবলৈ এইফালে অকণমান আছে বাৰু সেইফালে যি সোমাইছে যদিও মই নাজানো এইফালে নোৱাৰে চাগে কিন্তু দৰ্জা ফাঁকেদি এইফালে এই দৰ্জা ফাঁকেদি হয়তো সোমাব পাৰে কাৰণ দৰ্জাখন অকণমান মানে কি ক'ম আৰু এইবিলাক মানে ইমান কষ্ট কৰি আমি দিনটো হাজিৰা কৰি খোৱা মানুহে আমিও খুব দুখ লাগে আচলতে এনেকুৱা এটা পৰিস্থিতি হ'লে তাকে আহিয়ে মানে মানুহজনীক মই বান্দৰৰ কথা উলিয়াই নাই খালি এটা কথাই কৈছোঁ মানে প্ৰকৃততে ভগৱান আছেনে নাই মানে প্ৰত্যেকটো প্ৰব্লেম মোৰ লগতেহে কিয় হয় মানে সেইদিনা পদ্মাৱতীও জানে মই গাড়ী বেয়া হৈছে বুলি এটা ভিডিঅ' এটা দিছিলোঁ তাৰ পিছদিনা আকৌ একেখন গাড়ী আকৌ নতুন গাড়ী আকৌ বেয়া হৈছে আকৌ 3500 দি বনাই আনিছোঁ ভাইটি অলপ বনাব কৰিব জানে কাৰণে অলপ মেকিং চাৰ্জ অলপমান কম পৰিছে নহ'লে আৰু কিমান লাগিলেহেঁতেন ক'ব নোৱাৰোঁ মানে যিমান পৃথিৱীত প্ৰব্লেম চব মোৰ লগতে হয় এতিয়া মানুহে কয় বোলে পৃথিৱীত এতিয়া মানুহে কয় বোলে কষ্ট কৰি যাওক একাল দুখ একাল সুখ মানুহ থাকে এতিয়া মোৰ জীৱনৰ 35 বছৰ পাৰ হ'ল এতিয়া একাল সুখ একাল দুখ নহয় এতিয়া একালেই গ'লগৈ আৰু সেই কালটো আহিব কেতিয়া তাকে ভাবোঁ আমি মানে ভগৱানক যিমান পূজা কৰোঁ যিমান কিবা কৰোঁ এইবিলাকৰ কিবা অৰ্থ আছে জানো গাড়ী সকলোৱে ক'বচোন তাতকৈতো সেই ভগৱানক পূজা কৰা পইচাকেইটা মদ পানী খুৱাই ভাল নেকি মই এনেকৈ বুলি ভাবোঁ মানে নাপায় আচলতে ক'ব কিন্তু মানে মনত সেইবিলাকে ভাব আহে কি ভাল হয় মোৰ ক্লাছ 5ত মোৰ দেউতা ঢুকাইছে তাৰ কিমান বছৰৰ পৰা মোৰ জন্ম আগৰ পৰা মাহঁতে শিৱ পূজা কৰে মানুহে কয় শিৱ পূজা কৰিলে ভাল পটককৈ তুষ্ট হয় আমুক হয় তামুক হয় মোৰ মনেতো নধৰে যে আচলতে মই চাওঁ আৰু বস্তুটো সদায় ধনী মানুহৰ লগতে ভগৱান থাকে দুখীয়াৰ লগত ভগৱান নাথাকে মই কোনো ধৰণৰ তেনেকুৱা প্ৰমাণ পোৱা নাই মানে কেতিয়াও মই পৃথিৱীত এনেকুৱা এজন মানুহ লগ পোৱা নাই যিজনে কৈছে যে দুখীয়া মানুহ আমি ইয়াৰ পৰা গৈ আমি এইখিনি পাইছোঁহি বা এইটোৰ পৰা গৈ এইখিনি হোৱাৰ কাৰণে মোক বিশ্বাস নহয় আপোনালোকে এতিয়া মই এনেই মিছা কথা কোৱা নাই ওচৰত আপোনালোকে থাকিলে গম পাব আমি ভগৱানক কিমানখিনি পূজা অৰ্চনা কৰোঁ দান দক্ষিণা পৰা আদি কৰি যি য'ত দুখীয়া নিচলা যাক যেনেকৈ পাৰোঁ কিছুমানে ইউটিউবত ভিডিঅ' বনাই দেখুৱাই পেলাই কয় যে আমি এইটো সহায় কৰোঁ আমি এইবোৰ নকৰোঁ নহয় সেইবোৰ ক্ৰেডিটেই নলওঁ তথাপি বেয়া লাগে আচলতে ইমানখিনি হোৱাৰ পিছত আৰু কি ক'ম আপোনালোকে ভাবকচোন দুখ লাগি যায় আচলতে এই পৰিস্থিতিত ভাবকচোন এতিয়া আপোনালোকৰ ঘৰত যদি এনেকুৱা আপোনাক কেনেকুৱা লাগিব মানে এই ভিডিঅ'টো মই কাক কৈ আছোঁ কি কৈ আছোঁ মই নিজে নাজানো কিন্তু ভিডিঅ'টো বনাইহে আছোঁ আপোনাক কিভাৱে লয় নাজানো কিন্তু একদম অপ্ৰিয় সত্য কথাবিলাক কৈছোঁ মানে মই একেবাৰে কিবা লগা হৈছে জীৱনটোৰ প্ৰতি হাৰ মানি দিছোঁ মানে কয় ন জীৱনটোৰ প্ৰতি হাৰ মানি দিছোঁ মই হাৰ মানি দিছোঁ আৰু মানে মোৰ গাত শক্তি নাই আছে ভাবিবলৈও শক্তি নাই কিবা কৰাৰো শক্তি নাইকিয়া নিচিনা হৈছে আচলতে
কি ক'ম গাইছ, গোটেই মনখন বেয়া লাগি গ'ল আজি। অন্তত দেউতাৰ যে আদ্য শ্ৰাদ্ধটো আছিলে, তালৈ যাব লাগে, আকৌ কিবা কাম আছে, এতিয়া যাব লাগিব। কিন্তু আহি পেলাই পাইছোঁ দেখিছোঁ ন এইখিনি, চাওক এইখিনি কিমান বেয়া পৰিস্থিতি হৈছে এইবিলাক চব। মানে দুখ আমাৰ হ'লেও লাগে, মানে কি কিমান কৰিব এজনী মানুহ, মাইকী মানুহজনী হ'ল বুলি কিমান কাম কৰিব, কিমান কাম কৰিব, কিমান ধৈৰ্য এটা কাম কৰিব পাৰে দিনটোত। ল'ৰা ছোৱালী খুৱাই পিনে, মোকো খুৱাই পিনে উলিয়াই পঠোৱাৰ পিছতো আকৌ ঘৰখনৰ কাম থাকে, তাৰ পাছত যদি এইবিলাক পৰিস্থিতি হয় কেনেকুৱা লাগে ভাবকচোন। এনে আচলতে মানুহৰ ব্ৰেইনটো মানে কামেই নকৰে আচলতে। ঠিক আছে, আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ, এইখিনিয়ে আৰু। আকৌ লগ পাম আপোনালোকক পুনৰ এটা বেলেগ ভিডিঅ'ত। আজি ৰাখিছোঁ ভিডিঅ'টো ইমানেই দেই।